প্ৰায় 29 কোটি লোকৰ ধন LICত 45 কোটি লোকৰ ধন SBIত সেই ধন কি হ'ব লাঠিৰে কুবাইছে বন্দুকেৰে গুলিয়াওক আন্দোলন চলিবই গৌতম আদানীয়ে কোটি কোটি ভাৰতীয়ৰ ধন লৈ প্ৰবঞ্চনা কৰাৰ অভিযোগ বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হিচাপে পৰিগণিত হোৱা আদানীৰ নাম এতিয়া 20 জন ধনী ব্যক্তিৰ ভিতৰতো নাই আদানীৰ সাম্ৰাজ্য খহিছে চিন্তিত দেশৰ কোটি কোটি লোক LIC SBI ডুবিব পাৰে পানীত পৰিব পাৰে কোটি কোটি ভাৰতীয়ৰ ধন ৰাজ্যজুৰি কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ উত্তাল গুৱাহাটী এই কথাবিলাক কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়ে চকু মুদি আছে গতিকে আমাৰ কথা হৈছে সাধাৰণ ৰাইজৰ ধন সুৰক্ষিত কৰিবলৈ আদানীয়ে যাতে কোনো চোটাৰেলি কৰিব নোৱাৰে আদানীয়ে যাতে দেশৰ পৰা পলাই যাব নোৱাৰে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অসমৰ ভাৰতৰ ৰাইজক সুৰক্ষা দিব লাগে কথা দিব লাগে যে 1 টকাও কাৰো লোকচান নহয় আদানীও পলাই যাব নেকি কাৰো লোকচান নহয় বুলি কিয় নিশ্চিতি প্ৰদান কৰিব পৰা নাই চৰকাৰে নগাঁৱতো কংগ্ৰেছৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী বিজেপি চৰকাৰে কিয় আদানীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই ভাৰতীয় অৰ্থনীতিক তছনছ কৰিছে বিজেপি চৰকাৰে নিবনুৱাক চাকৰি দিব পৰা নাই বিজেপিয়ে 2 কোটিকৈ লোকক চাকৰি দিম বুলি কৈছিল 2 লাখকে চাকৰি দিব পৰা নাই এই চৰকাৰটোৱে চৰকাৰ কৰাৰ আগতে বিজেপি দলে কৈছিলে প্ৰতি বছৰে তেওঁলোকে 2 কোটিকে চাকৰি দিব আজি 2 কোটিতে দূৰৰ কৰা 2 লাখ চাকৰি ভাৰতবৰ্ষত দিব পৰা নাই আজি নিবনুৱাসকল হতাগ্ৰস্ত হৈ ঘূৰি ফুৰিছে সংস্থাপন নাই দুখীয়াসকলক সহায়ৰ কোনো ব্যৱস্থা নাই অকল মাজে মাজে চমক সৃষ্টি কৰি মানুহক মন ডাইভাৰ্ট কৰি সাম্প্ৰদায়িকতাৰ ৰাজনীতি তেওঁলোকে কৰিব বিচাৰিছে SBI LICত জমা আছিল দৰিদ্ৰৰ টকা সেই ধন এতিয়া সুৰক্ষিত নহয় अच्छे दिনৰ সপোন দেখুৱাই ঠগিছে নৰেন্দ্ৰ মোদীয়ে প্ৰতিবাদ ধুবুৰীতো নৰেন্দ্ৰ মোদী হোছিয়াৰ শ্লোগান নৰেন্দ্ৰ মোদীৰ সহাত গৌতম আদানী সেই গৌতম আদানী এতিয়া ডুবিছে ৰাইজৰ ধনু পানীত পৰিব নেকি সেই সঞ্চিত কোটি কোটি টকা আদানীৰ হাতত চমজাই দিছিল বিজেপিয়ে সেই বিষয়ত কিয় তদন্ত নকৰি মূৰ পুলুকা মাৰিছে চৰকাৰে প্ৰতিবাদ তেজপুৰত আসল স্বৰূপ ওলাই পৰাৰ ভয় বিজেপিৰ কাৰণ তেওঁলোকৰ আসল স্বৰূপটো ওলাই পৰে বুলি আসল স্বৰূপটো ওলাব বুলি তেওঁলোকে ভয় খায় এই তদন্তৰ পৰা ফালৰি কাটিবলৈ বিচাৰিছে গতিকে আমি সেই আহ্বান জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু তদন্ত নোহোৱালৈকে আমাৰ কংগ্ৰেছৰ কণ্ঠৰোধ কৰিব নোৱাৰিব প্ৰতিবাদ আৰম্ভ হৈছে এই প্ৰতিবাদ চলিবই ফকিয়নি কংগ্ৰেছ নেতৃত্বৰ নিউজ ডেস্ক টাইম ইট